ওলাইছোঁ দুপৰীয়া ৰুমৰ পৰা এতিয়া গৈ পাওঁতে পাওঁতে আন্ধাৰে হ'ব নেকি ঠিক নাই হ'লেও চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে 2 ঘণ্টা ট্ৰেফিকৰ পিছত এখন আহি পাইছোঁ চানমাৰীৰ ইঞ্জিনিয়াৰিং ফিল্ডত তাতে অনুষ্ঠিত হৈছে 33তম গুৱাহাটী গ্ৰন্থমেলা 33rd গুৱাহাটী বুক ফেয়াৰ এইখন প্ৰত্যেক বছৰে ইঞ্জিনিয়াৰিং ফিল্ডখনতে অনুষ্ঠিত হয় মই লাষ্ট 5 ইয়াৰ্ছৰ পৰা সদায় আহিবলৈ চেষ্টা কৰোঁ যেতিয়া এখন হয় এনেই একো নিকিনিলেও কিতাপবোৰ চাই হ'লেও মনটো ভাল লাগে নহয় জানো ইয়াত সোমাবলৈ একো এন্ট্ৰি ফিজৰ প্ৰয়োজন নাই ফ্ৰীতে এন্ট্ৰি কৰিব পাৰে আপোনালোকে মই 1 তাৰিখে চাবলৈ গৈছিলোঁ সেইকাৰণে নে কি নাজানো মুঠতে পূজা চাবলৈ অহা নিচিনা হৈছে এনেকুৱা ভিৰ ভালেমানখিনি বুক পাব্লিকেশ্যন হাউচবোৰ আহিছে ফালে খোজ পাব্লিকেশ্যন আৰজি পাব্লিকেশ্যন প্ৰান্তিক কুহি পাব্লিকেশ্যন জাগৰণ সাহিত্য প্ৰকাশন ইফালে পূৰ্বাঞ্চল প্ৰকাশ বহুত ভাল ভাল নাম থকা পাব্লিশ্বাৰ হাউচবিলাক আহিছে কিতাপ ওলোৱাৰ লগতে বৰ ধুনীয়া চাইণ্টিফিক ডেক'ৰেশ্যন চন্দ্ৰয়ান ইফালে বিক্ৰম এইবোৰ খুব ধুনীয়াকৈ সজাই থৈছে মানুহক আৰু সৰু ল'ৰা ছোৱালীবিলাকক এট্ৰেক্ট কৰিবৰ কাৰণে এইবোৰ ধুনীয়াকৈ চেল্ফি পইণ্ট নিচিনা কৰি তুলিছে খুব ধুনীয়াকৈ সজাইছে আৰু চব মানুহবোৰ ফটো উঠাত বিজি দেখিছেনে মোৰ আৰু বহুত চাবলৈ বাকী আছে সেইফালে বহুতকেইটা গলি দেখিছোঁ বহুত দোকান দেখিছোঁ চাওঁগৈ প্ৰত্যেক সন্ধিয়া থলুৱা কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী ইয়াতে অনুষ্ঠিত কৰিছে কিতাপৰ ষ্টলৰ লগতে এইফালে দুখন হস্ত উদ্যোগৰ ষ্টল আছে এইবিলাক দেখিছে নেকি ধুনীয়া ধুনীয়া মাস্কবিলাক ওলমাই থৈছে 40 rupeesকৈ তাৰ লগতে অপজিট চাইডে আছে কেইখনমান হেণ্ডলুমৰ মেখেলা চাদৰৰ দোকান সকলোবোৰ দোকানত ঘূৰি মই বহুত দিনৰ পৰা ভাবি থকা এই কিতাপ দুখন পূৰ্বাঞ্চল পাব্লিকেশ্যনৰ পৰা কিনিলোঁ গুগল পে'হে কৰিম দে এই কিতাপ দুখন কিনি এতিয়া মই গৈ থাকোঁ নেক্সট ইয়েৰো আপোনালোকক এনেকৈ দেখুৱাব পাৰিম বুলি আশা কৰিলোঁ বাই